নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এবিধ পাচলি দেখুৱাম। এবিধ সেউজীয়া পাচলি অৰুণাচল প্ৰদেশৰ মানুহে খুব ব্যৱহাৰ কৰে আৰু অৰুণাচল প্ৰদেশতে প্ৰায় পায়। আমাৰ তাত মই খুব কম দেখোঁ, ডাঙৰ ডাঙৰ হাবি জংঘল থাকিলেহে আমাৰ তাত মই দেখোঁ। গতিকে এই পাচলিবিধ আমাৰ যি বাস্তৱ অভিজ্ঞতা, তাৰ এই পাচলিবিধৰ বিজ্ঞানসন্মত কি গুণাগুণ আছে নাজানো, কিন্তু আমাৰ যি বাস্তৱ অভিজ্ঞতা, এই পাচলিবিধৰ নাম আপোনালোকক এতিয়া পাচলিবিধ মই দেখুৱাম। এই পাচলিবিধৰ নাম হৈছে ঐক। অৰুণাচল প্ৰদেশৰ মানুহে ঐক বুলি কয়। গতিকে এই ঐক কি পাচলি আপোনালোকক মই দেখুৱাম। তাৰ আগতে কৈছোঁ যে ঐক পাচলিটো এনেই পাতটো যেতিয়া আপুনি চুব, ডিমৰু পাতৰ নিচিনাকৈ পাতটো অলপ ডাঠ লাগে। কিন্তু যেতিয়া আপুনি বনাব পাচলি বনাব, পকোৱাৰ পিছত কি হয়, বস্তুটো অলপ পিছলমূৰীয়া হয়। কথাটো কি, মোৰ যি বাস্তৱ অভিজ্ঞতা, মই যেতিয়া মোৰ লেট্ৰিন অলপ টান অনুভৱ নিচিনা হয়, কঠিন অনুভৱ হয়, যেতিয়া ঐক পাচলি খাওঁ, ঐক পাচলি খালে কি হয়, লেট্ৰিনটো যথেষ্ট খোলোচাৰ দৰে হৈ পৰে। আৰু লেট্ৰিন কৰিবলৈ সহজ নিচিনা হৈ পৰে। কিন্তু আৰু তাৰ ভিতৰত আৰু কিবা কিবি যদি কথা বতৰা আছে, বিজ্ঞানসন্মত কিবা কিবি গুণাগুণ আছে, মই নাজানো। কিন্তু মই যি বাস্তৱ অভিজ্ঞতা, আৰু খাই যথেষ্ট ভাল লাগে, পিছল লাগে মুখত খায়ো, আৰু লেট্ৰিন কৰিবৰ কাৰণে খুব সহজ হয়। ঠিক আছে, এই ঐক চব্জি কেনেকুৱা কি কথা ব'লক আপোনালোকক দেখুৱাইছোঁ। ঐক চব্জি আৰু মই ঐক পাচলি বুটলিবৰ কাৰণে মই আহিছোঁ। এতিয়া ব'লক দেখুৱাইছোঁ। এতিয়া আপোনালোকক ঐক চব্জি দেখুৱাম দেই। মই ঐক চব্জি দেখুৱাম আৰু ঐকটো কেনেধৰণে ক'ত থাকে আপোনালোকক দেখুৱাই আছোঁ। আহক, মই ঐক শাক দেখুৱাইছোঁ আপোনালোকক। সৰহকৈ বুটলি দেখুৱাই লওঁ, তাৰপিছত চিনি পাব মানুহে। সেইটোৱে ন ঐক পাচলি মই ইয়াতহে চিনি পাইছোঁ দেই। গতিকে বুটলি ৰাখিছোঁ। চবেই খাইতো অৰিকটো, সেইকাৰণে বুটলিছে। এই ডাঙৰ পাতাটো নহয় নেকি? সেইটো নহয়, ৰঙাটো সেইটো নহয়, এইটো বেলেগ। হয় এইটো দিছে নে ঐক। আপোনালোকে মনত ৰাখিব। এইটো যদি ইচ্ছা কৰে, কিছুমানে আপোনালোকে ইচ্ছা কৰাসকলে খাই চাব পাৰে। এইটো চাওক, পাতটো ধুনীয়াকৈ চাওক। এইটো হ'ল ঐক। কিন্তু পাতটো এনেকৈ চুবৰ কাৰণে কিন্তু খুব ডাঠ লাগে দেই। এনেকৈ ডাঠ ডিমুৰ পাতৰ দৰে ডাঠ লাগে। ডিমুৰ পাত আপোনালোকে চিনি পায় নহয়, যি ডিমুৰ পাত চুবলৈ ডাঠ লাগে। কিন্তু যেতিয়া আপুনি বনাই পেলাই খাব, পাচলি কৰি, তেতিয়া কিন্তু এই বস্তুটো অলপ পিছল হয়। আৰু মই কৈছোঁ যে আপোনালোকক, আৰু যেতিয়া আপোনাৰ লেট্ৰিন কঠিন নিচিনা লাগে, এই ঐকটো খালে কিন্তু মই যথেষ্ট আৰাম পাওঁ। ভাল লেট্ৰিন কৰিবৰ কাৰণে সহজ হয়, খোলোচা হয়। কিন্তু বেলেগৰ কাৰণে কি নাজানো। গতিকে এয়া ঐক চব্জি মই বুটলি আছোঁ। ঐক শাক এইখিনি যথেষ্ট আছে, ঐক শাক যথেষ্ট আছে আৰু বুটলি আছোঁ। এয়া আৰু সেইফালে এতিয়া অৰিকে নহয়, বিভিন্ন ধৰণৰ চব্জি আছে ইয়াত। এইফালে এতিয়া কচু খাম বুলিলৈ দেখিছে নাই, একদম তলত সেয়া কচু, ধুনীয়াকৈ কচু থুৰি ওলাই আছে। যিহেতু এতিয়া বহাগ মাহ, নতুন কচু পুলি ওলাই আছে। সেইফালে এতিয়া আমাৰজনে এতিয়া ঐক চব্জি বিচাৰি পিনি এতিয়া তললৈ গৈছে। আৰু ঢেকীয়া বুটলো, ঢেকীয়াও ইমান ধুনীয়াকৈ ওলাই আছে, চাওকচোন। ঢেকীয়াও ওলাই আছে দেই। ঢেকীয়াও খাম বুলিলে দেখিছে তোমাৰ, হেৰিডালহে ঢেকীয়া কিমান ধুনীয়াকৈ ওলাই আছে। বুটলি আছোঁ ঐক। এয়া এইপিনে ঢেকীয়াকে খাই নে অৰিকে খাই নে, ধুনীয়াকৈ এমুঠি লৈ যাম। কচুকে খাই নে, বিভিন্ন ধৰণৰ একদম। এইফালে এয়া দেখিছেনে, একদম জংঘল, এই জংঘলৰ মাজতে এতিয়া আমাৰ গগৈদেৱে এতিয়া বিচাৰি আছে আৰু